নমস্কাৰ, মই বাবুল আলী হাজৰিকা। সকলোকে প্ৰথমতে জয় আই অসম। আজি পুনৰ এটা প্ৰসংগ লৈ পেলাই ফেচবুক লাইভলৈ আহিছোঁ আৰু তাৰ প্ৰথমতেই মই সেই প্ৰসংগটো উত্থাপন কৰাৰ পূৰ্বেই মোৰ আজিৰ এই লাইভটোত সম্পূৰ্ণ মই এজন কোনো দল সংগঠনৰ বিষয়ববীয়া হিচাপে নহয়, এজন অসমীয়া হিচাপে, অসমৰ এজন খিলঞ্জীয়া মুছলমান হিচাপে মোৰ বক্তব্যখিনি প্ৰদান কৰিবলৈ আহিছোঁ। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। এই সত্যৰঞ্জন বোলাটোৰ প্ৰসংগলৈ আহিছোঁ। আজি ৰাতিপুৱাই ফেচবুকত দেখিব পালোঁ সেই সত্যৰঞ্জনে ক'ৰবাত এটা সংবাদমেল আয়োজন কৰিছিলে। সেই সংবাদমেলটো খুব ভকভকাই আছিলে আৰু তাত তেওঁ তিনিটা কথা কৈছে। প্ৰথমটো কৈছে যে যিখিনি হালাল মাংস বিক্ৰী কৰাৰ হোটেল আছে, দোকান আছে, সেইখিনি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব। দ্বিতীয়তে তেওঁ কৈছে যে আজান দিয়াটো বন্ধ কৰিব। তৃতীয়তে কৈছে যে মাদ্ৰাছা শিক্ষাটো বন্ধ কৰি দিব। এই তিনিটা কথা তেওঁ আজি কোৱা শুনিছোঁ। আৰু মই প্ৰথমতে এই সত্যৰঞ্জন বৰাটোৰ বিষয়ে সকলোৱেতো জানেই, যি অসমৰ চুকে কোণে শদিয়াৰ পৰা ডুবুৰিলৈ অসত্যৰ বাণী বিয়পাই আছে, যি বৃহত্তৰ অসমীয়া জাতিৰ মাজত ভাগ বিতৰা কৰিবৰ কাৰণে কোনোবা চৰকাৰী পক্ষৰ যোগালীগিৰি কৰি আছে সত্যৰঞ্জনে, আৰু অসমীয়া জাতিৰ মাজত সাম্প্ৰদায়িক বীজ সিঁচি পেলাই অসমীয়া জাতিটোক ধৰ্মৰ নামত বিভক্ত কৰিবৰ কাৰণে প্ৰত্যেক দিনাই চেষ্টা কৰি আছে। সত্যৰঞ্জন, পোনপ্ৰথমে তোক ক'ব বিচাৰিছোঁ যে এই অসমখন তোৰ বাপেৰৰ সম্পত্তি নহয়। কাণ থিয় কৰি শুনি ল। এই অসমখন তোৰ বাপেৰৰ সম্পত্তি নহয়। এই অসমখন হৈছে শংকৰ আজানৰ সম্পত্তি, আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে অসমত কেৱল শংকৰ আজানৰ যি ধাৰা আছে, সেই ধাৰা মতে অসম চলিব। তোৰ নিচিনা ফকতীয়া বলীয়া কুকুৰৰ লেকচাৰ মতে অসমীয়া ৰাইজে কেতিয়াও তোক গুৰুত্ব নিদিয়ে, সদায় তোক আওকাণ কৰি যাব। এতিয়া কথাটো হ'ল কি, কৈছে যে হালাল মাংস বিক্ৰী কৰাৰ দোকানসমূহ বন্ধ কৰি দিম বুলি কৈছে। তেওঁ ইছলামৰ কোৰাণৰ ওপৰত প্ৰশ্ন আনে আৰু ইছলামৰ কোৰাণত লিখি থোৱা কথাবিলাক কয় যে তেওঁ ইয়াত কিছুমান অন্ধবিশ্বাসী কথা লিখি থোৱা আছে, যিবিলাক অন্ধবিশ্বাসৰ বলি হৈ পেলাই বোলে মুছলমানসকল বলি হৈ আছে বুলি তেওঁ ক'বলৈ যায়। মই কওঁ তেওঁ এজন চূড়ান্ত অন্ধবিশ্বাসী। তেওঁ যে এজন ধৰ্মান্তিকতা তাৰ পৰাই প্ৰমাণ হয়। আজিৰ দিনত বিজ্ঞানেও এটা কথা কয় যে এডোখৰ মাংস, এটা জন্তুৰ মাংস খোৱাৰ সম্পূৰ্ণ উপযোগী, শুদ্ধ আৰু চাফাই তেতিয়া হয় যেতিয়া জন্তুৰ ভিতৰত থকা তেজখিনি কোনোবা এটুকুৰা জেগাত হালাল কৰি পেলাই উলিয়াই দিয়া হয়, তেতিয়া সেই মাংসখিনি খোৱাৰ উপযোগী হয়, আটাইতকৈ সৰ্বোচ্চ খোৱাৰ উপযোগী হয়। তেওঁ কিমান চূড়ান্ত অন্ধবিশ্বাসী তাতে তেওঁ কথাখিনি প্ৰমাণ আপোনালোকে বুজিব পাৰিব। দ্বিতীয়তে তেওঁ কৈছে যে আজান বন্ধ কৰি দিয়া হ'ব। মই তেওঁক সুধিব বিচাৰিছোঁ, তুমি কেঁচুৱা ল'ৰা নেকি? গোটেই আজান এনেকুৱা এটা বস্তু, গোটেই বিশ্বত, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত প্ৰত্যেক দিনাই 5 বাৰকৈ গুঞ্জৰিত হোৱা 1-2 মিনিটৰ কেইটামান শব্দ গোটেই পৃথিৱীৰ চুকে কোণে প্ৰত্যেক দিনে 5 বাৰকৈ গুঞ্জৰিত হয়। তুমি সেই ইয়াত চুকে কোণে ক'বা কাণত পৰাকণৰ কথা কোৱা নাই, গোটেই বিশ্ব ব্ৰহ্মাণ্ড। আৰু তেনেকুৱা, আৰু আজানৰ প্ৰকৃত অৰ্থ তুমি নাজানা। যদি প্ৰকৃত অৰ্থ জানিলা হয়, তেতিয়াহ'লে তুমি নিজে ক'লা হয় যে এনো আজান দি থাকক মোৰ সন্মুখত, মই 24 ঘণ্টাই শুনি থাকিম। তুমি নাজানা কাৰণে তেনেকৈ কৈছা, বা জানি শুনিও সাম্প্ৰদায়িকতাৰ বীজ সিঁচিবৰ কাৰণে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছা। আৰু মাদ্ৰাছা শিক্ষাৰ কথা কৈছা। মাদ্ৰাছা শিক্ষাত ইতিমধ্যে চৰকাৰীকৰণ হৈ আছে। মাদ্ৰাছা শিক্ষা, একাংশ মাদ্ৰাছা শিক্ষা চৰকাৰৰ আণ্ডাৰত আছে, আৰু তোমাৰ দলৰে চৰকাৰ আছে, তাত পৰ্যবেক্ষণ কৰি চাওক। নিজেই গৈ পেলাই মাদ্ৰাছাত যেতিয়া ক্লাছ কৰে, যদি ইমান জানিব মন আছে, মাদ্ৰাছাৰ ক্লাছবিলাকত কেইদিনমান বহিবা, তাত কি শিকায় কি নিশিকায়, তেতিয়াই গোটেই বস্তুখিনি জানিব পাৰিবা, বুজিব পাৰিবা। শুনা সত্যৰঞ্জন, তুমি বহুত হৈছে। তুমি ভাবিছা তুমি এনেকৈ বীজ সিঁচি থাকোঁতে একাংশ খিলঞ্জীয়া মুছলমানে যাতে তোমাক নহয়, হিন্দু ধৰ্মৰ প্ৰতি বেয়াকৈ কওক, সেইখিনি কৰিবলৈতো চেষ্টা কৰি আছা, নহয় জানো? কিন্তু এটা কথা মনত ৰাখা, এজন সত্যৰঞ্জন মূৰ্খ হ'ল বুলি সমগ্ৰ হিন্দু জাতি মূৰ্খ নহয়। এজন সত্যৰঞ্জনে বেয়াকৈ মুছলমানক ক'লে বুলি সমগ্ৰ মুছলমান জাতি কিন্তু হিন্দু জাতিক বেয়াকৈ নকয়। সেইটো কথা মনত ৰাখিবা। অসম হৈছে শংকৰ আজানৰ দেশ। অতীজৰ পৰা যিডাল এনাজৰীয়ে বান্ধ খাই আমি আছিলোঁ,
এতিয়াও আছোঁ আৰু ভৱিষ্যতেও থাকিম। আৰু তোমাক এটা কথা স্পষ্টকৈ কৈ দিওঁ, কোনোদিন কিন্তু মুখামুখি নহ'বা। কিন্তু মুখৰ আগত যদি সত্যৰঞ্জন তোমাক পাবলৈ হয়, আমি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মুখৰ আগত যদি তুমি ওলাবলৈ হয়, কিন্তু সেইদিনাই কিন্তু তুমি আঁঠুকাঢ়ি যাব লাগিব, সেই কথাটো স্পষ্টকৈ কৈ দিছোঁ। আৰু অসম চৰকাৰে ইমানখিনি সত্যৰঞ্জনৰ ওপৰত আমি গোচৰ বিভিন্ন জেগাত বিভিন্ন ৰাইজে গোচৰ জাপি দিয়াৰ পাছতো সত্যৰঞ্জন কৰায়ত্ব কৰা নাই। তাৰ মূলতে বুজিব পৰা গৈছে যে অসম চৰকাৰৰ এটা এজেণ্ট হয় সত্যৰঞ্জন, আৰু 2021 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে অসম চৰকাৰে অৰ্থাৎ বিজেপি চৰকাৰে এটা এজেণ্ট হিচাপে প্ৰস্তুত কৰিছে এই সত্যৰঞ্জন বৰাক, যাক পঠিয়াই দিছে অসমৰ গাঁৱে ভূঞে গৈ পেলাই সাম্প্ৰদায়িক বীজ খেচিবৰ কাৰণে। আৰু সেই বীজ খেচিলে যাতে হিন্দু মুছলমানৰ মাজত মানুহ জাতিটো হিন্দু মুছলমানৰ নামত যেতিয়া ভাগ হৈ যাব, তেতিয়া বিজেপিৰ ৰাজনৈতিক 2021 বৰ্ষতো আকৌ অসমৰ বিধানসভাত তেখেতসকলে জয়ী হ'বৰ কাৰণে খুব কঠিন নহ'ব। শেষত সকলো ৰাইজকে কওঁ, ইয়াত হিন্দু মুছলমান কথা নাই, সকলো একতাৰ দোলেৰ বান্ধ খাই সত্যৰঞ্জন বোলাটোক য'তেই দেখে তাতে কুকুৰ খেদা দিব তাক, আৰু পাৰিলে আৰক্ষীক আনি পেলাই মুখৰ আগত দেখাই দিব। কাৰণ আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰি আছে, সেইকাৰণে আৰক্ষীক মাতি আনি পেলাই সন্মুখত দেখাই দিব, সেইটো সত্যৰঞ্জন তহঁতে ধৰ। সিমানখিনি লেখা দেখুৱা। তাৰপিছত যদি আৰক্ষীয়ে নিদিয়ে, তেতিয়া আমাৰ লগত যোগাযোগ কৰিব, যি কৰিব লাগে আমি কৰিম। জয় অসম।